মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যোৱাটো ভিডিঅ'ত আমি আলোচনা কৰিলোঁ ডিচি মটৰ এটা কাম কেনেকৈ কৰে। ঠিক আছে, ডিচি মটৰৰ ছেটআপটো এইটোৱে হয়। যদি কোনোবাই ভিডিঅ'টো চোৱা নাই চাই ল'বা। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰোঁ এই ডিচি মটৰৰ কাৰ্যক্ষমতাক আমি কিদৰে বঢ়াব পাৰোঁ, অৰ্থাৎ যাতে মটৰটো বেছি জোৰে কাম কৰে, বেছি স্পীডত ঘূৰে, সেইটো আমি কিদৰে কৰিব পাৰোঁ। আৰু এই স্প্লিট ৰিং অৰ্থাৎ ফটা আঙুঠিটোৰ কাম কি হয়, ভিডিঅ'ত কৈছোঁ যদিও মই ভালকৈ আজি বুজাবলৈ চেষ্টা কৰোঁ। ঠিক আছে, একদম সৰু ভিডিঅ' হ'ব, মন দি শুনিবা। যদি আমাক এই ডিচি মটৰটোৰ ঘূৰ্ণনটো বঢ়াব লাগে, অৰ্থাৎ এই যিটো স্পীডত ঘূৰি আছে সেইটো বঢ়াব লাগে, আমি কি কৰিব লাগিব? অবভিয়াছলি কিছুমান বস্তু বঢ়াব লাগিব। তো বঢ়াবলগীয়া বস্তু কি কি আছে? কাৰেণ্ট বঢ়াব পাৰোঁ। কি হ'ব পাৰে? 1 নম্বৰ, মই ইয়াতে লিখি দিছোঁ। 1 নম্বৰ কি হ'ব পাৰে? প্ৰবাহ বৃদ্ধি কৰি। ঠিক আছে, দ্বিতীয়তে কি হ'ব পাৰে? এইফালে কি যাই আছে চোৱা, মেগনেটিক ফিল্ড যাই আছে, অৰ্থাৎ চুম্বকীয় ক্ষেত্ৰ। এতিয়া যদি চুম্বকীয় ক্ষেত্ৰ বহুত বেছিকৈ দি দিওঁ, বহুত বেছিকৈ ধৰি লোৱা এটা চুম্বক ক্ষেত্ৰ গৈছে, এইটোৰ মাজেৰে এটা চুম্বক ক্ষেত্ৰ গৈছে, ই অলপমান লৰিছে, এতিয়া বেছিকৈ চুম্বক ক্ষেত্ৰ গৈছে, তো এই বেছিকৈ ৰিয়েক্ট কৰিব, হয়নে নহয়? কথাটো সেনেকুৱা ধৰণৰ। এতিয়া তোমাৰ লগত ধৰি লোৱা হালধি গুড়ি আছে আৰু এগিলাচ পানী আছে। এতিয়া যদি অলপমান মাত্ৰ হালধি গুড়ি দিয়া, তেতিয়াহ'লে পানীখিনি অলপমান হালধীয়া হ'ব। এতিয়া যদি বেছিকৈ হালধি গুড়ি দি দিয়া, তো পানীখিনি কি বেছিকৈ হালধীয়া হৈ যাব। তো যিমান বেছিকৈ দিম সিমান বেছি ৰঙীন হ'ব। আৰু সেই ক্ষেত্ৰটো মানে ইয়াতেও সেইটো ক্ষেত্ৰ তুমি ইউজ কৰিব পাৰা, যে কি প্ৰবাহ যদি বেছিকৈ দিওঁ তেতিয়া ঘূৰ্ণন বেছি হৈ যাব, প্ৰবাহ বেছি পাই যাব। যদি মেগনেটিক ফিল্ড অৰ্থাৎ চুম্বক ক্ষেত্ৰ যদি বেছিকৈ দিওঁ, চুম্বক ক্ষেত্ৰ বেছিকৈ দিলে এই ঘূৰ্ণন শক্তিটো বেছি হৈ যাব। তাৰপিছত এতিয়া যদি মই এই টাৰ্ণছবিলাক বেছি কৰোঁ, অৰ্থাৎ কুণ্ডলীৰ পাক, এইটো এটা কুণ্ডলী হয় ন, এই কুণ্ডলীত যদি মই পাকবিলাক বেছি কৰি দিওঁ, পাক অৰ্থাৎ কি মানে এই কুণ্ডলীটো যে বনাইছোঁ, ইয়াতে ধৰি লওঁ মই এনেকৈ পাককৈ আৰু পৰিবাহী ৰাখিলোঁ, সেই তাৰে পাকবিলাক কি কৰিলোঁ মই বঢ়াই থাকিলোঁ, বেছি ঘনত্বৰ কৰিলোঁ। তেতিয়া সেই পাকবিলাকে কি অনুভৱ কৰিব? বেছিকৈ চুম্বক ক্ষেত্ৰ অনুভৱ কৰিব। বেছিকৈ চুম্বক ক্ষেত্ৰ অনুভৱ কৰিলে কি হ'ব? বেছিকৈ ঘূৰিবলৈ চেষ্টা কৰিব, অৰ্থাৎ কি 2 নম্বৰত কি আছিল? চুম্বক ক্ষেত্ৰৰ বৃদ্ধি। লিখি থৈ দিওঁ, তোমালোকে পাহৰি যাবা, বৃদ্ধি। তৃতীয়তে কি আছে? কুণ্ডলীৰ পাকৰ বৃদ্ধি। আৰু চতুৰ্থতে কি হ'ব? এতিয়া যদি এই বস্তুটো একদম সৰু হৈ থাকিলে হয়, চেপেটা হৈ থাকিলে হয়, কথাৰ কথা, তো কমকৈ ফিল গ'ল হয় না। এতিয়া যদি এইটো আৰু বেছি ডাঙৰ হ'ল হয়, তো বেছিকৈ ফিল যাব, ফিল অৰ্থাৎ চুম্বকীয় ক্ষেত্ৰ যাব। বুজি পাইছানে কি ক'ব খুজিছোঁ? কথাৰ কথা এইখিনি কুণ্ডলীখিনি হয়। তো এইখিনি দি যদি চুম্বক ক্ষেত্ৰ, 4ডাল চুম্বক ক্ষেত্ৰ পাৰ হ'ব লাগে, 4ডালটো হ'ব নোৱাৰে, এডাল 2ডালে হ'ব। এতিয়া যদি কুণ্ডলীৰ ক্ষেত্ৰফলখন ডাঙৰ হয়, এই ডাঙৰ হ'ল, তেতিয়া কি হ'ব? এই কুণ্ডলীখন এনেকৈ গোটেইকেইটা চুম্বক ক্ষেত্ৰ পাৰ হ'ব পাৰিব, অৰ্থাৎ আমাৰ কুণ্ডলীৰ ক্ষেত্ৰফলখন বহল কৰিলে আমি ঘূৰ্ণন শক্তি বেছি পাম। এইটো কুৱেশ্যন আহি থাকে বৰ্ডত, আহিলে লিখি দিব পাৰিবা। এই 4টা পইণ্ট লিখিলে হৈ গ'ল। কুণ্ডলীৰ ক্ষেত্ৰফল অৰ্থাৎ এৰিয়া বৃদ্ধি। ঠিক আছে, ঠাই নথকাৰ কাৰণে ইয়াতে লিখি দিছোঁ, তোমালোকে এডজাষ্ট কৰি ল'বা। তো এই 4টা পইণ্ট লিখিলে তোমালোকে নম্বৰ পাই যাবা। ঠিক আছে, বাকী এতিয়া এই ফলা আঙুঠিৰ কাম কি? বিশেষভাৱে গুৰুত্বপূৰ্ণ কুৱেশ্যন, তোমালোকৰ কিতাপতো আছে প্ৰশ্নাৱলীত। এই ফলা আঙুঠিটোৱে কৰে কি? আগৰ ভিতৰত ক'লোৱে, এই ফলা আঙুঠিটোৰ কাম কি? যেতিয়া আধা পাক হৈ যায়, আধা পাক অৰ্থাৎ কি? ইয়াৰে পৰা আহি এই আধা, এই বস্তুটো ইয়াতে আহি পাল 180 ডিগ্ৰী, আধা পাক হৈ যায়। সেই আধা পাকত ই কি কৰিব লাগে? এই প্ৰবাহৰ ডাইৰেকশ্যনটো চেঞ্জ কৰিব লাগে। অৰ্থাৎ এইডালত প্ৰবাহ কি হৈ আছিল? তেতিয়া আমি ভিডিঅ'টোত চাইছিলোঁ, এইডাল ওপৰ ফালে হৈ আছিল, অৰ্থাৎ প্ৰবাহ এইটোৰ এনেকৈ প্ৰবাহ ইফালে হৈ আছিল। ঠিক আছে, ওপৰ ফালে হৈ আছিল। এতিয়া ই যদি ইয়াতে আহিও প্ৰবাহ ইফালে পাই থাকে, ইটো উল্টি যাব চেষ্টা কৰিব না। তো বস্তুটো এনেকা হৈ আৰু এনেকা হৈ যাব, এনেকা হৈ আৰু এনেকা হৈ যাব। কিন্তু আমাকতো সেইটো নালাগে, আমাক কি লাগে? এটা সম্পূৰ্ণ ঘূৰ্ণন কৰিব লাগে। তো সম্পূৰ্ণ ঘূৰিবৰ কাৰণে কি হ'ব লাগিব? ইয়াতে আহি ই এনেকৈ প্ৰবাহ পাব লাগিব যাতে ই তলত যায়, তো প্ৰবাহটো উল্টা হ'ব লাগিব।
তো প্ৰবাহ উল্টা হ'বৰ কাৰণে কোনে সহায় কৰে এই স্প্লিট ৰিংটোৱে এই স্প্লিট ৰিংটো এনেকৈ মানে ফলা আঙুঠিৰ দৰে হৈ থাকে এটা স্প্লিট ৰিং বুলি কোৱা হয় বা ফলা আঙুঠি বুলি কোৱা হয় সেই ফলা আঙুঠিটোৰ কাম কি মই লিখি দিওঁ তোমালোকে লিখি লোৱা ভালকৈ ইয়াতে তো ফলা আঙুঠিটোৰ কাম হ'ল কি এই প্ৰবাহৰ দিশ সলনি কৰা ফলা আঙুঠিৰ ফলা কাম প্ৰবাহৰ দিশ সলনি কৰা এইটো লাইন লিখি দিলে নম্বৰটো পাই যাবা আৰু যদি বুজি পোৱা নাই মোক কমেণ্ট বক্সত জনাই দিবা মই আৰু ভালকৈ বুজাবলৈ চেষ্টা কৰিম ঠিক আছে অল দ্য ভেৰি বেষ্ট পঢ়ি থাকা